वेलकम टू माय चैनल बिप्लीज ब्लॉगर आन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइছো आशा करिছো সকলো ভালদৰে আছে আজি বছৰটো একদম লাষ্টৰ দিনাখন মানে 31 ডিসেম্বৰ বছৰটো শেষে হ'ল আৰু ভাবিছো একদম লাষ্টৰ দিনাখনি অলপ ভালকে সেলিব্ৰেট কৰো এনেও এই বছৰটো বহুত খেলিমেলিকে গ'ল মোৰ বুলিয়ে নহয় সকলোৰে বহুত খেলিমেলি কৰো এতিয়া মই আহিছো বাহেতৰ ঘৰলে বাই মাতিছে আজি মানে অলপ সৰুৰাকে পাৰ্টিটা কৰিম আৰু কি কৰো আপোনালোকক দেখাই থাকিম বাৰু আৰু মোৰ ফালৰ পৰা সকলোকে উইশ ইউ আ হ্যাপি নিউ ইয়াৰ আপোনালোকৰ আহিবলগে বছৰটো যেন একদম শুভ হওক বহুত ভাল হওক হেতু মই আশা কৰিছো এতিয়া বহি আছো মই এতিয়া ইয়াত এনে বাহিৰত ভিন্দোই জুই জ্বলাব লৈছে আজি জুইতে সকে বনাম আৰু খানা কি হ'ব নাজানো পৰ্ক বনাব কৈছে হে বইল পৰ্কটো যে হেতু বনাব কৈছে আপোনালোকে মোৰ চেনেলত হেতু দেখিছে সকে যদি নাই দেখা আপোনালোকে চাব পাৰিব হেতু ৰেচিপি বুলে তেওঁ খাবলৈ খুব মন হেকাৰণে মোক বনাব কৈছে হেকাৰণে বনামগে আৰু দেখাই থাকিম আৰু কি কৰো আমি এতিয়া কাটি আছো এবিলা একটু সকে মোৰ ভিডিওত আপোনালোকে দেখিয়ে থাকে মোৰ বা হয় এজনী আৰু অতি হুনকালে এও এটা চেনেল খুলিব বহুত দিনৰ পৰা খুলিম কৈ আছে কিন্তু এবাৰ নতুন বছৰৰ পৰা সকে খুলিব আৰু নতুন বছৰত আপোনালোকে অলপ দিনৰ পিছত দেখা পাব সকে এই আমি কি কাটি আছো সক জুই জ্বলাই থৈ ভিন্দো গুছি গল গনে এতিয়া আমাক কাম কৰিবলৈ দি থোৱা গৈছে সব কাম কৰিম বুলি এটা আমি এতিয়া এই হুপা গুছাই আছো আলু পিয়াজ এবলা কাটি আছো দেখাই থাকিম আপোনালোকক আৰু কোনো নাই গল আমি দুজনী আছো এতিয়া আৰু এফালে এটু আছে অলি আপোনালোকে ই একদম সৰুতে থাকুতে সকে দেখিছিলে হেৰিয়ত মোৰ ভিডিও এটা আছে ইয়াৰ আপোনালোকে যে চোৱা নাই চাব পাৰিব একদম অকমানিয়া ৰখিয়া কৰি দি থৈ গৈছে এটু একদম গাৰ্ড বনাই দি থৈ গৈছে এটু অলি নাহিছে তে নাহে এইটু কি হয়টো চিকেন roast বনাইছিলে যে ন খাওক আপোনালোকেও কেনেকুৱা লাগিছে আজি বেঞ্চমাৰ্কটো মই ৰাখি দিলো খানাটো ইমানটো লেভেলতে হ'ব লাগে আমাক অকলে এৰি থৈ গৈছেগে আমি কৰি আছো যে আমাক খাবলৈ এৰি থৈ গৈছে মজা জুইত কাম কৰি যদি এনেকে যদি চিকেন যদি পাই থাকো খাবলৈ কাম কৰাৰ মজাই বেলেগ এইফালে সবজি বনাই কাটি আছে মানে পিঁয়াজ নহৰু আৰু এজনীয়ে কি কৰি আছে এতিয়া দিছে ৰেড চিলি হাতেদি দি দিছে চকুত ঘঁহি দিবি তাৰপা অকণ আগলৈ দিছোঁ ভাত বনাই আছে ইয়াত পনীৰ ৰেডি কৰি আছে যিটো মই নাখাওঁ গাহৰি হ'লে পনীৰ খাই নি মানুহে হেৰি আজি ভেজ খাব পাপা মায়ে সেইকাৰণে পনীৰ বনাইছোঁ ইয়াত দালি ইয়াত উতলাই আছে ফ্ৰাই কৰিব আছে বাকী এফালে কি কৰিছে চাওঁ এফালে জুই হাত ধৰিছিলে নহয় কি হ'ল এয়া চব মই বনাই আছোঁ কেনেকৈ বনাইছোঁ জানে এখন হাতেটো টৰ্চ ধৰি আছোঁ
তাৰপিছত এখন আছে হেতা আৰু এইটো যেনে যেনে অঁজাই থৈ দিছোঁ গৰম পানী লাগিছিলে মোলৈ চা না দেখিলে নাই দেখিলে কিমান কষ্ট এতিয়া জয় টেক্টৰ বাবা কি বুলি কমপ্লিট ধৰিব চাগে পৰা নাই তো ইমান ধোঁৱা হৈ আছে এইখিনি চব এইখিনি এতিয়া আমি বনাম গাহৰি মাংস এইখিনি দেখিছেনে ভিতৰৰ গেছটোলৈ গৈ আছোঁ জুইত নবনাওঁ কাৰণ এইটো প্ৰেছাৰ কুকাৰত দিব লাগিব সেইকাৰণে এতিয়া ইয়াত বনাম এতিয়া মই বনাম ইয়াত এইখিনি আগতে এইটো আপোনালোকে চাগে মই বনোৱা চাটনিটো আগতে দেখিছিলে এয়া মই ইয়াত পৰখিনি দিছোঁ এতিয়া নকওঁ আৰু এইটো কাৰণ আগতে মই এইটো ৰেচিপি শ্বেয়াৰ কৰিছিলোঁৱে সেইকাৰণে এইটো নকওঁ আমি হা এইটোতো বিশেষ একো কৰিব নালাগে ইয়াত 6টা মান চিটি মাৰি যাওঁ নেকি আমি এতিয়া আমি যাওঁ অফ নকৰোঁ এইটো অফ কৰিব লাগিব এতিয়া আগফালে জুইত বনি থকা এইবিলাক চাওঁগৈ জুয়ে নমালে এয়া মোৰ চিকেন হৈ গ'ল ৰেডি লোকেল চিকেন এইখিনি চাওক আৰু এতিয়া এইখিনি হৈছে পৰ্কখিনি যিখিনি মই বইল কৰিলোঁ এইখিনি এতিয়া মই চাটনি বনাম এয়া আৰু তাৰ কাৰণে এইখিনি পোৰা জলকীয়া আদা আৰু নহৰু এনেকৈ পিচি থৈছোঁ এইখিনি ভিনদেউ পিচি থৈছে এতিয়া পিঁয়াজ লাগিব নিমখ আছে এতিয়া কৰিম আৰু এতিয়া জুই হেক লৈ আছোঁ জুই গ'লে অকণমান জুই লগাই লওঁ এয়া চাওক মোৰ গাহৰি চাটনি ৰেডি হৈ গ'ল কি বঢ়িয়া হৈছে নহয় খাবলৈ এয়া চাওক সেইদিনাখন ধনিয়া নাছিলে কিন্তু আজি আছিলে সেইকাৰণে আজি আৰু বঢ়িয়া হৈ গৈছে এতিয়া বনাম মই মাছ কোনটো মাছ এনেকুৱা টাইপৰটো নি এতিয়া আমাৰ আহিবলগীয়া ইউটিউবাৰে হেৰি কৰি আছে মাছ ফ্ৰাই কৰি আছে সোনকালে আহি আছে ইউটিউবত তেওঁ চেনেল এটা খুলিব মই বাৰে বাৰে কৈয়ে আছোঁ যেতিয়া খুলিব তেতিয়া নামটো মই মেনশ্যন কৰি দিম এতিয়া কি বনাই আছা মই ইমান সৰুকৈ ক'লে নুশুনিব আমাৰ ভিউৱাৰ্ছবিলাকে এতিয়া মই পাভ মাছ বনাই আছে এইফালে মইতো দেখাইছিলোঁ দেখা পালেই আৰু আমাৰ হৈ গ'ল এতিয়া চিকেন বনোৱা হৈ গ'ল মই গাহৰি চাটনিটো বনালোঁ আৰু পনীৰ বনালে ভাত দাইল পনীৰ আৰু এতিয়া মাছ বনাই আছে ন এতিয়া খাম আৰু এয়া মাছ বনি গ'ল বনি আছে আৰু হৈ গ'ল ৰেডি এতিয়া এইখিনি নমাই থৈ দিওঁ আৰু মাছ নাখাওঁৱে মই মাংস থাকিলে ক'ত মাছ খাম আৰু আমাৰ হৈ গ'ল বনোৱা চব হৈ গ'ল আমাৰ এতিয়া খাবলৈ যাওঁ আৰু দেখাই আছোঁ লগ পাই আছোঁ অলপ পাছত এতিয়া খাব লৈছোঁ মই দেখাই দিছোঁ ৰ'ব এয়া চাওক একদম এক পাত খাব লৈছোঁ চিকেন পৰ্ক এইবোৰ পনীৰ এনে লৈছোঁ আৰু খাওঁ নাখাওঁ ঠিকনা নাই ভাত দাইল ফিছ নল'লোঁ বুলি কৈ দিম এতিয়া কথা পাতিবলৈ সময় নাই আৰু এতিয়া খাবলৈ ষ্টাৰ্ট কৰোঁ একদম ভোক লাগিছে বহুত খাই বৈ আজৰি হৈ গ'লোঁ এতিয়া আৰু লাহেকৈ ঘৰলৈ যাওঁগৈ বহুত ৰাতিও হৈ গ'ল আপোনালোক সকলোকে আকৌ এবাৰ হেপ্পী নিউ ইয়েৰ আছে আজিৰ ব্লগটো যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব
আকৌ তেন্তে নেক্সট ব্লগটোত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।